সোমাই গ'লো আমি ইয়াতে একো মই দেখা নাই কোনফালে কি যাব লাগে কোনফালে যাব লাগিব হা কোনফালে যাব লাগিব Was it the voice? Was it the fire burning in me? All of the noise. হেল্ল' নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আন এটি ব্লগলৈ JNB ব্লগছ তো আপোনালোকক আজি লৈ আহিছোঁ বিজ্ঞানৰ জগতলৈ তো আপুনি ঘৰৰ পৰা আজি ৰুমৰ পৰা কৰা নাই ভিডিঅ'টো আমি তো আমাৰ ডাইৰেক্ট জাগাৰ পৰাই কৰিছোঁ মেইন পইণ্টৰ পৰা কৈছোঁ এইখন হ'ল ছায়েন্স চিটি চাই লওক এইখন ছায়েন্স চিটি আপোনালোকৰ পূৰা জাগাত লৈ আহিছোঁ তো ভিডিঅ'টো বহুত দীঘল হ'ব তো আপোনালোকে চাই থাকিব লাষ্টলৈকে আপোনালোকক ভাল ভাল বস্তু দেখাই যাম ইয়াতে বিজ্ঞানৰ জগতৰ গোটেই বস্তু দেখাই যাম আপোনালোকক তো আহক আমি টিকটটো কাটি লওঁ তাৰপিছত আপোনালোকৰ কথা কৈছোঁ কাউণ্টাৰৰ আপোনালোকে এনেকৈ দেখা পাব ইয়াতে বেলেগ বেলেগ জাগাৰ বেলেগ বেলেগ টিকট লোৱা হয় তো এণ্ট্ৰি ফিজ 60 টকা হয় বাকী বেলেগ বেলেগ ফিজ 80 টকা ফি মেচিন টাইমাৰ 80 টকা এনেকুৱা আমি আহিয়ে প্ৰথমতে দেখা পালোঁ এইটো পানী এইটো চাই লওক পানীৰ এইটো আপোনালোকক ভালকৈ দেখাই দি আছোঁ এইটো চাই লওক যে আপোনালোকে যে এইটো দেখিছে এইটো বিল্ডিংটো চাই লওক মাজতে এনেকৈ আছে ডুবাই যেন পায় না এইটো তো মাজতে চাই লওক এখানি মাজৰ এখানি হ'ল এইটো ইয়াতে চুইমিং পুল গোটেইখিনি আৰু দুফালে দুটা বিল্ডিং আছে কিমান ধুনীয়া চাই লওক আমি এতিয়া এণ্ট্ৰি কৰিলোঁ আপোনালোকক প্ৰথম হলটো দেখাই লওঁ গোটেইখিনি লওক এইটো চাই লওক এইটো হ'ল চ'লাৰ ছিষ্টেম ইয়াৰ পৰা ক'ৰ পৰা কৰিব পাৰে অপাৰেট কৰিব পাৰে ইয়ালৈকে মই ইয়াতে চাব ঘূৰাই দিম তো ইয়াতে অপাৰেট হৈ আছে চাব দেখিছেনে এনেকৈ অপাৰেট হৈ চাই লওক ইছৰ ছেকেণ্ড স্পেচ এইটো হয় ইছৰ ছেকেণ্ড স্পেচ এইটো SBR টাইম মেচিন তো ইয়াতে উঠিম অলপ দেৰিকৈ ভিতৰত কেমেৰা কৰিব দিয়ে না নাযায় নাজানো কেমেৰা কৰি লওঁ চাই ল'ম আপোনালোকক দেখাই আছোঁ এইবিলাক চাওঁ বস্তুবিলাক হাতেৰে এনেকৈ দিলে উঠি যাই চাব এই চাওঁ আৰু তলত অহা নাই বস্তুবিলাক তলত আহিলে ভৰি দিয়ে দিম ৰ'বক দেখাই আছোঁ এই চাই লওক ইয়াতে কেমেৰা আছোঁ গোটেই আহিব ৰ'ব আহিব 1 মিনিট আহিব দিয়ক এই চাই লওক এইবিলাক কি মাজে চকলেট এইবিলাক হাতেদি দিলে এনেকৈ গুচি যায় সোমাই গ'লো আমি ইয়াতে একো মই দেখা নাই কোনফালে কি যাব লাগে কোনফালে যাব লাগিব হা কোনফালে যাব লাগিব কোনফালে যাব লাগিব আহিছোঁ ৰ'ব কি মজা চাই ল ইয়াতে আপুনি এই কয় গ'লে এইফালে এটা ৰাস্তা আছে চাগে কৈ এইফালে আহক আৰু হৰাই যাওক আপোনালোক আহক আৰু কয় গেল হয় এইখন নাই আচলতে আপোনালোকক দেখাই আছোঁ চাব মই এইফালে দেখাও নাই আকৌ কোনফালে আহিছোঁ কি কৰিব লাগে মই গমো পোৱা নাই আকৌ গাঁৱৰ পৰা যাব পাৰিবা ভাই ইয়াৰ পৰা নাই গাঁৱৰ পৰা ये वाला रास्ता है ওলাই কৰিলোঁ গোটেই গাদাই তিনিটা আমি ওলাই গ'লোঁ আপোনালোকক দেখালে মেলা ওলাইছে গোটেইখিনি দেখাই ল'লোঁ আপোনালোকক তো আপোনালোকে ইমান চিনেমাত দেখি আহি পাইছে এটা বস্তু তো আপোনালোকক আজি হাতেৰে দেখুৱাম গোটেইখিনি বুজিছেনে যি কৰে এইটো ইংলিছ কৰাই আছে ইয়াতে কাটি দিয়ক আপুনি লাঠিত চাই লওক ইয়াতে স্ক্ৰীণটাত হিন্দী কৰি দিলোঁ হিন্দী কৰি ল'লোঁ তো আপোনালোকে এইবিলাক চাব পাৰে মহাত্মা গান্ধীৰ গোটেই বিৱৰণী লিখাই আছে ইয়াতে
আমি এতিয়া চাম আপোনালোকক এই ঘৰিয়াল দেখাই আছোঁ 2Dত ভিতৰত ৰুমটো আছে আৰু আমাৰ 280 টকা ল'লে তিনিজনৰ আমাৰ স্কেন কৰি ল'লোঁ তো ভিতৰলৈ বলক 2D দুনিয়াত আচল যেন পাব আপোনালোকে তো বলক চাই যাওঁ আমি গোটেইখিনি ভিতৰত ইমান ধুনীয়া তাৰমানে তো আচৰিত আপোনালোকে ঘৰিয়ালৰে গোটেইখিনি দেখাব কাহিনীৰ ওপৰত অষ্ট্ৰেলিয়াৰ তো চলো सोच कर ही डर लगता है। कैस्पर अभी भी नन्हा सा है, लेकिन अपने आकार की कमी को वो अपने रवैये এনেকৈ আমাৰ চাৱা হৈ গ'ল এলিগেটৰ চালোঁ গোটেইখিনি চালোঁ ভাল লাগিল এতিয়া আপোনালোকক লৈ যাম একুৰিয়াম বহুত মাছ আছে তো বলক এয়া আমি মাছৰ জেগা আহি পালোঁ চাওক বহুত ধৰণৰ মাছ আছে ইয়াতে কিমান লাগে মাছ আপোনালোকক গোটেই আছে গোটেই ৰুমটোৱে আছে তো চাৱা হওক এই লাষ্ট আমি উঠিব লৈছোঁ ৰপুৱে এই ৰপুৱেত উঠিম টিকেট কাটি লওঁ তাৰ আপোনালোকক ৰপুৱেত উঠি লৈ দেখাই আছোঁ আপোনালোকক গোটেই ওপৰত ৱেটিং কৰি আছোঁ ৰপুৱেত এইখনত যাম এইখনত ওপৰৰ নাজাৰা চাই ল'ম আমি গোটেই ভিউ পইণ্ট চাই ল'ম গোটেইখিনি ফটো যাবা লাগে এয়াৰপ্লেনত উঠি ল'লোঁ বাবা কেনেকুৱা ইফালে আহিবা নেকি বাবা এয়াৰপ্লেনত উঠি ল'লোঁ এতিয়া টেক অফ কৰিলে আমাৰ প্লেনে টেক অফ কৰিব আমাৰ প্লেন টেক অফ কৰিলে বলক টেক অফ লাহে লাহে কৰে এয়াৰপ্লেন নহয় ৰপি হয় লাহে লাহে কৰে টেক অফ আপোনালোকে চায়েন্স চিটি চাই ভাল পালে আমি ৰপুৱাৰ পৰা আপোনালোকৰ ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিম ৰপুৱাৰ পৰা তো ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ পৰা আমি যাম চাই লওক তো আজিলৈ ধন্যবাদ বাই বাই